Hello everyone, welcome back to my channel. আজি মই আপোনালোকক দেখাম যে পুৰণি কিছুমান অলাগতিয়াল বস্তুৰে মই নতুন earrings কেনেকৈ বনাই পেলালো। তো যদি ভিডিওটো ভাল পায় আপোনালোকে লাইক কমেন্ট সাবস্ক্রাইব কৰিব। মোৰ কিছু পুৰণি মণি আছিল সেইখিনি ব্যৱহাৰ কৰিম আৰু এয়া আছিল মোৰ অলাগতিয়াল earrings যেটো মই কেতিয়াও নিপিন্ধো। এই ইয়াৰিংছত এইবিলাক মণি ইউজ কৰি মই তি নতুন ৰূপ দিব লৈছো। এইদৰে মই মণিখিনি কাণফুলিযোৰত ভৰাই লম। চাওকচোন বনাই গৈ আছো, এতিয়াৰ পৰা অকমান ভাল লাগিছে। মোৰ ৰেডি হৈ গ'ল এপাত কাণফুলি আৰু এইখিনি মই ভাঁজ লগাই দিম যাতে মণিখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰে। সব পিন্ধিবৰ বাবে কাণফুলিযোৰ ৰেডি হৈ গ'ল। মই আপোনালোকক পিন্ধিও দেখাই দিম কেনেকুৱা লাগে, আপোনালোকে ক'বচোন। যেটো এইবিলাক মোৰ অলাগতিয়াল বস্তু তাৰে এইখিনি বনাইছো যদিও খুব ধুনীয়া লাগিছে। পুৰণি যেন লগা নাই, নতুন যেনেই লাগিছে। মই পিন্ধি দেখাই দিছো। এনেকুৱা ইয়াৰিংছটো আজিকালি খুবেই ট্ৰেন্ডিঙত আছে। নেক্সট আৰু এযোৰ বনাই আপোনালোকক দেখুৱাই দিওঁ। এয়া লৈছোঁ এপাত গোল্ডেন কাণফুলি যিটো মই ব্যৱহাৰেই নকৰোঁ। এয়া আছিল মোৰ কলা মণি কিছুমান, ইয়াতে লৈ ল'ম। অকণমান কাণফুলি পাত চিধা কৰি পেলাই মণিবিলাক মই ভৰাই দিম। এটা এটাকৈ কলা মণি মই ভৰাই দি কাণফুলিযোৰ বনাই যাম। দেখিছেনে কিমান ধুনীয়া হৈ উঠিছে। আৰু এতিয়া মোৰ কাণফুলি এপাত ৰেডি হৈ গ'ল। কিমান ধুনীয়া লাগিছে। এইদৰে আমি পুৰণি অলাগতিয়াল বস্তুৰে নতুন কাণফুলি বনাব পাৰোঁ আৰু পিন্ধি দেখাই দিছোঁ আপোনালোকক। এয়া মিলিছেনে? আপোনালোকৰো যদি আছে নহয় এনেকুৱা পুৰণি কিছুমান বস্তু আপোনালোকে নতুনকৈ ইউজ কৰিব পাৰে। আছে পুৰণি যেন লগাই নাই। আৰু যদি ভিডিওটো চাই আপোনালোকে ভাল পাইছে তেতিয়া লাইক মাৰি দিব। তো আগৰ ভিডিওত লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।